চাফা কৰাই দিলে মিছা কথা মই কেনেকুৱা ইলিছ মাছ হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? তো মোৰো ভাল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ফেচবুক পেজলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ইলিছ মাছ খাম। এইটো ইলিছ মাছ বুলি কয় বোলে। মই দেখিও পোৱা নাই, খাইও পোৱা নাই। আৰু এইফালে মানুহজনে পিচ পিচকৈ কাটিব লৈছে। কেঁচা ইলিছ মাছটো আমি খাম বুলি ওলাই গৈছিলোঁ, বিচাৰিছিলোঁ, কিন্তু নেপালোঁ। অৰ্ডাৰ কৰিব লাগে বুলি কৈছে, অৰ্ডাৰ কৰিলেহে আনি দিম বুলি কৈছে। তাৰপিছত আমি শুকান ইলিছ মাছটোকে আনিলোঁ। আৰু ইফালে হাজবেণ্ডে কৈছে বেঙেনাৰ লগত খাম বুলি। তাৰপিছত মই বেঙেনা কাটি থৈ দিছোঁ। আৰু বেঙেনাৰ লগত খোৱা কাৰণটো হৈছে শুকান মাছ বেঙেনাৰ লগত খালে ভাল লাগে আৰু কুন্দা মাছৰ নিচিনাই লাগে। ইফালে হাজবেণ্ডে বনাব লৈছে আৰু, কাৰণ তেওঁৰ মই পচন্দ মতে মানে বনাব নাজানো যে, সেইকাৰণে তেওঁকে মই বনাব দিওঁ আৰু এনেকৈ। আৰু এইফালে তেল দি দিছে আৰু কৈ আছে মানে বহুত দামী মাছ খাম বুলি বোলে। মই কৈ আছোঁ হয় নেকি, বহুত দামী মাছ কিনি আনিছে আৰু আজি বুলি। এনেকৈ বস্তুবিলাক থৈ দিছোঁ, কাৰণ আমাৰ ইমানটো চিজিল হোৱা নাই বস্তুবিলাক। ৰুম চুম এনেকৈ ভাল ৰুম আমি নাপালোঁ, পটককৈ চিফ্ট কৰিবলগীয়া হ'ল, কাৰণ একো এটা কিনা হোৱা নাই আজি এতিয়ালৈকে। বাৰু ৰুমটো চেঞ্জ কৰিম বুলি ভাবি আছোঁ। ৰুমটো চেঞ্জ কৰিলে মানে চিজিল কৰি এনেকুৱা বস্তুবিলাক আনিম আৰু টেবুল চেবুল চব মছলাবিলাক এনেকৈ থৈ দিছোঁ। আৰু এতিয়া মছলা থোৱা বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ নহয়, মই গমেই পোৱা নাই আকৌ মোৰ যে ইনকামিং কল নাই বুলি, নাহিলেই নহয়। মই খাইতে দেখা নাই। কাটা বুলি কয়। লোৱাৰ আছামত কাইটটো কাটা বুলি কয়, খাই নেকি? আপাৰ আছামত কাইট বুলি কয়। এতিয়া দি দিম বেঙেনা, আলু, বনাব নাজানো বাৰু ইলিছ মাছ কেনেকৈ বনায়। শুকান বুলি এইটো লগত খাইছোঁ আৰু কেঁচা ইলিছ মাছ এনেকৈ নাখায়, তেনেকৈ খাই চাব লাগিব। ইমান দামী গৰম কেনেকুৱা খাব? নিমখ বেছি কি দিছা নেকি? নিমখ বেছি হ'ল নেকি? খাব ভাল নাই বেয়া? ফাৰ্ষ্ট টাইম ইলিছ মাছ খাইছোঁ গাই। ভালেই, এইটো মানে শুকান ন, কেঁচাকৈ খাব পাৰে, কেঁচাকৈ খাব পাব লাগে। মই খাই পোৱা নাই। বহুত টেষ্টি লাগে। আজিলৈকে ইলিছ মাছ মই খাই পোৱা নাই। কিন্তু কাইট বেছি, বহুত টেষ্টি লাগে সঁচাকে। দামো বেছি, টেষ্টিও বেছি। এফালে ব্ৰইলাৰ আলু ভাজি অফিচৰ পৰা দি পঠিয়াইছিলে, খাই চাম বা কেনেকুৱা। বৰ ভাল বনাই আকৌ অফিচৰ মানুহবিলাক। মই খোৱা দেখি কি জিভাৰ পানী পৰিছে নেকি? অফিচত কুকমেন আছে, কুকমেনে বনাই। ইলিছ মাছটো মাছটোৱে খাইছোঁ। নিমখ অলপ চোকা হ'ল, সেইকাৰণে ঠিকে আছে দে। খাই ভাল লাগে দে ন। আমি কেঁচাটো খাম হা। আৰু আমি এনেকৈ বহি পিনে ভাত খাওঁ। আৰু টেবুল এখন কিনিম বুলি ভাবি আছোঁ বাৰু, ইয়াত কিনা নহয় আৰু ৰুমটো চেঞ্জ কৰিম বুলি ভাবি আছোঁ। ৰুমটো চেঞ্জ কৰিলেহে কিনা হ'ব আৰু, কাৰণ ইয়াতে কিনিলে মানে বহুত কষ্ট পাম ন, সিটো ৰুমলৈ অনা নিয়া কৰোঁতে বহুত কষ্ট পাওঁ। সেইকাৰণে এতিয়া নিকিনো আৰু, পিছত ৰুম চেঞ্জ কৰিলে কিনিম আৰু। ভিডিঅ'টো ইমানতে এণ্ড কৰিলেও, ভাল লাগিলে চাই দিব। আৰু ভিডিঅ'টো চাই দিয়াৰ কাৰণে সকলোকে ধন্যবাদ কৰিছোঁ। বাই গাইজ। আকৌ নেক্সট ভিডিঅ'ত সকলোকে লগ পাম।